যে ঈশ্বৰে যে সঁচা, ঈশ্বৰে যে সৰ্বশক্তিমান, তেওঁৰ ব্যতিৰেকে আৰু কোনো নাই এই জগতত, এই কথাটোতো আমি সকলোৱে জানো। জনাৰ পিছতো আমি কিয় ঈশ্বৰক নভজো? প্ৰশ্নটো এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। এনেকুৱা এজন ব্যক্তি নাই পৃথিৱীত যাক আপুনি সুধিলে ক'ব, চবেই ক'ব নাই নাই ঈশ্বৰ তেওঁৱেই আৰু। আপুনি কিয় নভজে? যদি আপুনি জানে যে তেখেতৰ ব্যতিৰেকে আৰু কোনো নাই, আপুনি কিয় নভজে তেওঁক সৰ্বতো প্ৰকাৰে? ইয়াৰ প্ৰশ্নৰ উত্তৰ ব্ৰহ্মাদেৱে কি বুলি দিছে যে হে ভগৱান, মই এতিয়া উত্তৰটো দিব খুজিছো, তুমি শুনা। উত্তৰ কি দিছে? দুৰ্জনৰ সংগক লৈলেক যিটোজন, তাৰ সংগে কুতৰ্ক শাস্ত্ৰক কৰি নিষ্ঠ কৰি, বোলে এইটো সংসাৰত নাহিকৈ হৈ। দুৰ্জনৰ সংগ যেতিয়া মানুহে গ্ৰহণ কৰিব, অসৎজনৰ সংগ যেতিয়া ব্যক্তি গ্ৰহণ কৰিব, আৰু সেই অসৎ সংগ গ্ৰহণ কৰি যেতিয়া কুতৰ্ক শাস্ত্ৰকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি গ্ৰহণ কৰিব, সেই ব্যক্তিয়ে যুক্তি দিব কি বুলি? যে ঈশ্বৰ বুলি কোনো অস্তিত্বই জগতত নাই। পাৰিলে ক'ব যে ময়ে ভগৱান, এই বুলি কৈ দিব। আচ্ছা, এই বুলি ময়ে নিজকে ঈশ্বৰ বুলি কোৱা সকলৰ গতি কি হৈছে শাস্ত্ৰত তাৰো বৰ্ণন হৈছে। ৰাৱণে নিজকে ঈশ্বৰ বুলি কৈছিল। কোন আছে মোতকে? ব্ৰহ্মাই মোৰ ঘৰত বেদ পঢ়িবলৈ আহে, ইন্দ্ৰক মই চাকৰৰ দৰে ৰাখিছো। হয়ো, একদম সঁচা কথা বাৰু। সিমানলৈ ইন্দ্ৰ, বৰুণ, বায়ু এই দেৱতাবিলাকে ৰাৱণৰ ঘৰত চাকৰ নাকৰৰ দৰে কাম কৰে। শিৱই নিজে পূজা লবৰ কাৰণে তেওঁৰ ঘৰলৈ আহে, আহিবই লাগিব, আহি ৰখি থাকে। অন্য সেৱকে দেৱতাক ৰখি থাকে, তেওঁৰ আকৌ দেৱতা আহি তেওঁলৈ ৰৈ থাকে। আৰু ব্ৰহ্মাই নিত্য বেদ পাঠ কৰিবৰ কাৰণে ৰাৱণৰ ঘৰত হাজিৰা দিয়েহি। চাব কি দুৰ্গতি দেৱতাসকলৰ। এজন ৰাক্ষসৰ পালত পৰি অৱস্থা। হিৰণ্যকশিপুতো ঘোষণাই কৰি থৈ দিলে যে কোন বিষ্ণু? ময়ে ঈশ্বৰ, মোক পূজা। বেনৰ দৰে ৰজাসকলৰ কথা আপোনালোকে জানে। কিন্তু এইসকলৰ দুৰ্গতি কি, পৰিণাম কি? তেওঁলোকৰ ভয়ংকৰ পৰিণাম। ঈশ্বৰ পুৰুষে এওঁলোকক সেই পৰিণাম দেখুৱাইছে। কিন্তু প্ৰভুসকল, ইয়াৰ মূল কাৰণটো কি? যে তেনেকুৱা দুৰ্জনটো আমাৰ মানুহৰ মাজতো আছে। শব্দটো ক'বলৈ বেয়া। ইয়াৰ মূল কাৰণটো হ'ল কি, যে এখেতলোকে দুষ্টৰ সংগ গ্ৰহণ কৰিলে, দুৰ্জনৰ সংগ গ্ৰহণ কৰিলে। মহাপুৰুষে লিখিছে, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। গতিকে আমাৰ জীৱনৰ পাখণ্ড আচাৰ কোনটো? ভগৱানক ভগৱান বুলি নমনাটোৱে আমাৰ জীৱনৰ পাখণ্ড আচাৰ। ঈশ্বৰৰ অস্তিত্বক অৱজ্ঞা কৰাটোৱে আমাৰ জীৱনৰ পাখণ্ড আচাৰ। তুমি প্ৰভু, তুমি ব্যতিৰেকে মোৰ আৰু কোনো নাই। ইন্দ্ৰদুম্নই স্তুতি কৰিছে, তুমি ব্যতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ। তুমি হেন যদি নাথ পাও প্ৰভু, পহিতো নাহি কে ভয়। ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰ। তুমি ব্যতিৰেকে কোন বন্ধু আছে মোৰ? গতিকে মোৰ বন্ধু তুমিয়ে, মোৰ ইষ্ট দেৱতাও তুমিয়ে, মোৰ গুৰুও তুমিয়ে, মোৰ ধন সম্পত্তি মিত্ৰ যি সকলো তুমি। ত্বমেব মাতা চ পিতা ত্বমেব, ত্বমেব বন্ধু স সখা ত্বমেব, ত্বমেব বিদ্যা দ্রবিণম ত্বমেব, ত্বমেব সর্বম মম দেব দেব। অৰ্জুনে কৈছে, তুমিয়ে মোৰ পিতৃ, তুমিয়ে মোৰ মাতৃ, তুমিয়ে মোৰ বিদ্যা, তুমিয়ে মোৰ বন্ধু, তুমি মোৰ ইষ্ট কুটুম্ব গুৰু সকলো। ত্বমেব সৰ্বম মম দেব দেব, তুমি মোৰ সকলো। তোমাৰ ব্যতিৰেকে মোৰ আৰু কোনো নাই ভগৱান। এটা জীৱই যেতিয়া ঈশ্বৰৰ দুখানি অভয় চৰণত সৰ্বতো প্ৰকাৰে সমৰ্পিত হৈ শৰণ গ্ৰহণ কৰে, তেওঁৰ মনোবৃত্তিটো এই পৰ্যায়লৈকে যাব লাগিব। সমৰ্পিত মনোবৃত্তি শৰণৰ মুখ্য ভূমিকা গ্ৰহণ কৰে। সমৰ্পিত মনোবৃত্তিয়ে শৰণৰ মুখ্য উপজীব্য। সমৰ্পিত মনোবৃত্তি যেতিয়ালৈকে নাথাকিব, তেতিয়ালৈকে এটা জীৱ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'বই নোৱাৰে। এতিয়া গীতাত কৈছে,
সর্বধর্মানাম পরিত্যজ্য মাম একম শরণম ব্রজ অহম ত্বাম সর্ব পাপেভ্যো মোক্ষয়ামি মা শুচ। বাকীখিনি ঠিকে আছে, শেষৰখিনি আপুনি চাওক যে তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয় সেই পাপৰ দায়িত্ব আজিৰ পৰা মোৰ। তুমি মোৰ ওচৰত সকলো পৰিত্যাগ কৰি মোৰ ওচৰত শৰণাপন্ন হোৱা, তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয় সেই পাপৰ দায়িত্ব মোৰ। এতিয়া আপুনি যদি শৰণ লৈ পেলাই এনেকে ভাবে যে আজিৰ পৰা যি টি পাপ কৰিম একো নাই, দায়িত্বটো ভগৱানে ল'ব, সেইটোতো মহাবিপদ হৈ যাব, হ'ব নাই বাৰু? বোলে ইমান পাপ আপুনি কৰিছে বোলে, আপুনি নাজানে নেকি মই শৰণ লোৱা বুলি? এতিয়া আৰু মোৰ গাত একো নাই আৰু চব তেওঁৰ, আৰু তেওঁ লৈছে নহয় দায়িত্ব। এনেকুৱা যদি পৰ্যায়লৈ কোনো ব্যক্তি গুচি যায় তাহলে কি গতি হব কওকচোন জগতখনত? তাৰমানে ভগৱানে গীতাত এই বাক্যটো এই কাৰণেই বুলি কলে যে এজন ব্যক্তিয়ে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কেৱল ভগৱন্ত পুৰুষৰ অভয় চৰণকে জীৱনৰ সৰ্বোচ্চ বুলি মানি দুখানি অভয় চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে যেতিয়া শৰণাপন্ন হয়, সেই ব্যক্তিজনৰ পৰা জীৱনত কেতিয়াও কোনো ধৰণৰ অপকৰ্ম সম্পাদিতেই নহয়। সেইকাৰণে ভগৱানে ইমান দায়িত্ব লৈ থৈ দিছে, তেওঁৰ দ্বাৰা হ'বই নোৱাৰে সম্পাদিত। গতিকে শৰণৰ স্তৰটো আমি ভবাৰ নিচিনাকে ইমান সহজো নহয়, ই এক বিশেষ স্তৰ, ইমান টুলুঙা বা ইমান সস্তীয়া বস্তু হ'বই নোৱাৰে। ব্ৰহ্মাদেৱে কৈছে যে হে প্ৰভু, তোমাৰ ওচৰত শৰণাপন্ন হবলৈ যোৱাৰ আগতে, তোমাক সৰ্বে মানিবলৈ যোৱাৰ আগতে এজন ব্যক্তিৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল কি, তেওঁ যেন তেন প্ৰকাৰণে তেওঁ সাধু সংগ অনুসৰণ কৰিবই লাগিব। যেতিয়া তেওঁ সাধু সংগত বহিলে গৈ সাধু সংগ তেওঁ জীৱনত অনুসৰণ কৰিবলৈ ললে, তেতিয়া তেওঁ বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, ভাগৱতৰ নিচিনা শাস্ত্ৰক তেওঁ ভৰসা কৰিব। সেইকাৰণে কৈছে যস্মিন শাস্ত্ৰে পুৰাণে বা হৰিৰ ভক্তি ন দৃশ্যতে শ্ৰোতব্যম নৈব তৎশাস্ত্ৰম যদি স্বয়ং ব্ৰহ্ম বদেত। ভাগৱতৰে শ্লোক, সংস্কৃত ভাগৱত। যি শাস্ত্ৰত ভক্তি উদ্ৰেক হোৱা নাই, যিবোৰ শাস্ত্ৰই মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থকা ভক্তিক জাগ্ৰত কৰিব পৰা নাই, সেই শাস্ত্ৰ দি স্বয়ং ব্ৰহ্মায়ো কৈ থাকে তাক শুনিবৰ কাৰণে অনুপযোগী, শুনাৰ প্ৰয়োজনেই নাই বুলি কৈছে। কোনো প্ৰয়োজন নাই, নুশুনিব আপুনি। আৰু দুটা কথা আছে তাত, আপুনি কাৰ মুখে ভাগৱত শুনিব সেইটোও এটা ডাঙৰ কথা। কৃষ্ণৰ চৰিত্ৰ শুনা সেই পাত্ৰজন কোন সেইটোও কিন্তু নিৰ্ণায়ক কথা প্ৰভুসকল। মানে সীতাৰ চৰিত্ৰ, মই এটা উদাহৰণ দিওঁ। প্ৰভু ৰামচন্দ্ৰৰ ধৰ্মপত্নী বৈদেহীৰ চৰিত্ৰ, সীতা এগৰাকী শালংকৃতা বৰনাৰী, শান্তি নাৰী। জগতত তেনেকুৱা সতী খুব কম আছে, ঈশ্বৰ পুৰুষৰ পত্নী। সীতাৰ চৰিত্ৰ বোলে যেতিয়া শুনে কোনোবাই, বৰ কামুক পুৰুষ বিলাকো বোলে সংযমী হৈ যায়, কামনা জাগৃতই নহয় তাই। সীতাৰ চৰিত্ৰ যেতিয়া শুনে, ইমান শক্তি তেওঁৰ চৰিত্ৰ। সীতাৰ চৰিত্ৰ শুনিলে যদি অতি চঞ্চল পুৰুষসকলো সংযমী হৈ যায়, কামুক পুৰুষসকল যদি সংযমী হৈ যাব পাৰে, তেতিয়াহ'লে সেই সীতাৰ চৰিত্ৰ গুণ যেতিয়া ৰাৱণৰ আগত শূৰ্পণখাই কৈছিলে, ৰাৱণ এনেকুৱা কামুক হৈ গ'ল লগে লগে তৎক্ষণাত তেওঁ সীতাক লাগেই, তাৰমানে এতিয়া আৰু তেওঁ যায়েই এতিয়া সীতাক। তেতিয়াহ'লে সীতাৰ চৰিত্ৰ কাৰ মুখে ৰাৱণে শুনিছিলে? শূৰ্পণখাৰ মুখে শুনিছিলে। মানে কাৰ শ্ৰীমুখে আপুনি কাৰ কথা শুনিবলৈ গৈ আছে, সেইটোহে ডাঙৰ কথা। বাৰু যি নহওক, এইটো বৰ ডাঙৰ কথা কৈছে, দুষ্টৰ সংগ। প্ৰভুসকল, দুৰ্যোধনক ভগৱান কৃষ্ণই সুধিছিল যে হে দুৰ্যোধন, মই শান্তিদূত হিচাপে আজি তোমাৰ ৰাজ্যলৈ আহিছো, মই তোমাক ৰজা যুধিষ্ঠিৰৰ হৈ প্ৰতিনিধিত্ব কৰি শান্তিদূত হিচাপে কওঁ যে এইবোৰ যুদ্ধ মাৰামাৰি কৰি একো লাভ নাই, এইবোৰ মাটি বাৰী ধন সম্পত্তি ইয়াতে পৰি থাকিব, আমি এদিন চব যাব লাগিব। গতিকে তেওঁলোকে 5খন গাঁও বিচাৰিছে, তুমি দি দিয়া। বোলে নাই নাই নাই, নিদো, যুদ্ধ কৰিবই লাগিব, বিনা যুদ্ধে শস্যাক্ৰমে দিনি নিদো। ভগৱানে দুৰ্যোধনক সুধিছিল যে এইটো যে অধৰ্ম তুমি জানা নে নাজানা? বোলে জানো জানো, মই এইটো একদম জানো, অধৰ্ম বুলি মই জানো। চাওকচোন, জানে বোলে।
আচ্ছা, যদি তুমি অধৰ্ম বুলি জানাই, তেতিয়াহ'লে তুমি ধৰ্মটো কেলে নকৰা? ধৰ্ম তুমি জানা নাজানা? বোলে ধৰ্মও মই জানো। কিন্তু হে কৃষ্ণ, একদম স্পষ্ট কৈছে দেই দুৰ্যোধনে, যে মই ধৰ্ম জানো, কিন্তু মোৰ সমস্যা হ'ল কি যে মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। অধৰ্ম সেয়াও মই জানো, কিন্তু অধৰ্মক এৰি মই থাকিব নোৱাৰো। এতিয়া কি কৰে? ধৰ্মকো জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে তাৰ এইটো সমস্যাহে সমাধান লিখিছে তলত। হৃদি স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, ঋষিকেশ পঢ়িব তেনয়। গতিকে সেই যদি দুৰ্যোধনে ইমানখিনি কৈ পেলাই পিছৰ লাইনটো যদি কৃষ্ণক কৈ দিলেহেঁতেন যে হে কৃষ্ণ, মই তুমি যদিও শান্তিদূত হৈ আহিছা, তুমিতো জগতৰ পতি, গতিকে তুমিয়ে বাৰু মোৰ এই অশান্ত চিত্তটোক কিবা এটা কৰিব নোৱাৰানে? মই তোমাৰ চৰণত আশ্ৰিত হলো, সিদিনাখনে কিন্তু সমস্যা সমাধান হৈ গ'লহেঁতেন। কিন্তু এই পিছৰ লাইনটো দুৰ্যোধনে নকলে, খালি কৈ থৈ দিলে, হয় 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 মই ধৰ্মও জানো, মোক তুমি ধৰ্ম শিকাব নালাগে। তেতিয়াহ'লে ধৰ্মত কেলে নাথাকা তুমি? বোলে মই থাকিব নোৱাৰো নহয় ধৰ্মত। অধৰ্ম এৰি দিয়া আকৌ, সেইটোও মই কৰিব নোৱাৰো, কিন্তু মই দুটাই জানো। প্ৰভুসকল, এনেকুৱা দুৰ্যোধন পৃথিৱীত বহুত আছে এতিয়াও। আজিও হিচাপ কৰিলে অনেক ওলাব। তেওঁলোকে ধৰ্মও জানে, আপোনাতকে বেছি ধৰ্ম জানে, মোতকে বেছি ধৰ্মৰ বিষয়ে জানে, আৰু অধৰ্মৰ বিষয়েও তেখেতলোকে জানে। কিন্তু তেখেতলোকে অধৰ্মৰ সংগ পৰিত্যাগ কৰিব নোৱাৰে আৰু ধৰ্মটো প্ৰৱৰ্তি থাকিব নোৱাৰে। ব্ৰহ্মাদেৱে আচলতে এই কথাটোকে কৈছে যে হে প্ৰভু, আচলতে এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে এতিয়াও ব্ৰহ্মাই দেখোন সৃষ্টি কৰাই নাই, জাষ্ট জ্ঞানটো ললেহে মাত্ৰ। কেনেকে তেওঁ মানুহৰ কথা কলে? দৰাচলতে ভগৱানে ব্ৰহ্মাক তেওঁৰ মস্তিষ্কত সুপ্ত হৈ থকা জ্ঞানটোক জাগ্ৰত কৰি দিলে। কলে যে হে ব্ৰহ্মা, তুমি পূৰ্বখিনি স্মৰণ কৰাচোন। আগতে তুমিও ব্ৰহ্মা হৈ আকৌ বহুবাৰ আহিছা মোৰ আজ্ঞাত, আকৌ বহুবাৰ তুমি কিমানবাৰ সৃষ্টি তুমি কৰিছা মোৰ আজ্ঞাত, সেইটো হিচাপ নাই বাৰু। কিন্তু আগৰ বিলাক অকমান স্মৰণ কৰাৰ মই তোমাক সুযোগ দিলো। সেই ব্ৰহ্মাই আগৰ সৃষ্টিবিলাকক স্মৰণ কৰি দেখিছে যে চৰিত্ৰটো একেটাই প্ৰতিবাৰতে। মানুহ নামৰ বিশেষকে এই প্ৰাণীটোৱে সকলো কথা জনাৰ পিছতো ভগৱান একমাত্ৰ দুসংগ, দুৰ্বাৰ দুসংগ, এই দুসংগ পৰিত্যাগ কৰিব নোৱাৰি, সজ্জনৰ সংগ গ্ৰহণ কৰিব নোৱাৰি, তোমাক আচলতে নাই বুলি তেওঁলোকে ভাবে। কিন্তু তুমিনো নাই ক'ত প্ৰভু? অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান, সকলোতে তুমি বিদ্যমান হৈ আছা, তুমি ক'ত নাই? এই বুলি কৈছে। হে ৰাম ৰাম, ৰাম মৰি মৰি কৌতি ৰাম, তোমাক অনাদৰে সেহি দুষ্ট পাপী ছয়, মৰি মৰি কৌতি কল্প সংসাৰে পৰই, ৰাম যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, তারা পুনঃ অপ্রয়াসে কৃতার্থ হুয়ন্ত, সাধু সঙ্গে তজু পদ করিয়ায় আশ্রয়, কর্ণ ভরি কথামৃত জিনৰে শুনই। গতিকে তোমাক সাদৰ নকৰা সকলে বাৰে বাৰে মৰি মৰি, বাৰে বাৰে জন্ম লৈ, পুনৰূপী জনম পুনৰূপী মৰণম, পুনৰূপী জননী যথৰে শয়নম, বাৰে 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 মৰে, বাৰে বাৰে উপজে, বাৰে বাৰে কোনোবা মাতৃৰ গৰ্ভত তেওঁলোকে স্থিতি হয়। এনেকে 84 লক্ষ যোনি নৰক পৰিভ্ৰমণ কৰি কৰি জীৱবিলাকে কেৱল ভ্ৰমি ফুৰে, নিকাৰ ভুঞ্জি ফুৰে তেওঁলোকে। আপোনালোক বা আমি বৰ ভাগ্যৱান, ভগৱানে আমাক বৰ কৃপা কৰি মনুষ্য জন্ম দিছে। আৰু এই জন্ম দুৰ্লভ ৰূপক, দুৰ্লভ জন্ম এইকাৰণেই যে এই জন্মতে ইচ্ছা কৰিলে আপুনি আপোনাৰ এৰি অহা সকলো জন্মৰ যি প্ৰাৰব্ধ ফল, সকলো জন্মৰ যি কৰ্ম বন্ধন, সেই বন্ধনৰ পৰা জীৱক আপুনি মুক্ত কৰিব পাৰে একমাত্ৰ মনুষ্য জন্মতে।
গতিকে এনেহেন এটা দুৰ্লভ জন্ম ভগৱানে আমাক প্ৰদান কৰিলে। ইয়াৰ পিছতো আমি ভগৱানক কেতিয়াবা কওঁগৈ যে হে ভগৱান, ইমান তোমাক ভজি থাকো, তথাপিও তুমি মোৰ ফালে চকু মেলি নোচোৱা। কাষৰ মানুহ ঘৰে গাড়ী কিনিলে, ল'ৰাই চাকৰি পালে, আমাৰহে একো নহয় নে? মানে এই বুলি ভগৱানৰ ওচৰত গৈ পেলাই কেৱল অভিযোগ আৰু অভিযোগ দিয়ে। মই সেইকাৰণে কালিও মই কৈছো ভাগৱত পাঠত, মানে এনেকুৱাকে চাকি জ্বলোৱাৰ উপদ্ৰৱ ভাগৱতত, মানে হেতা ওপৰা হুলস্থুল, ইফালে ভাগৱতৰ ব্যাখ্যা চলি আছে। মানুহৰ কথাটো হল কি, চাকি জ্বলাব লাগে, প্ৰত্যেক গছি চাকিত একোখন একোখন অভাৱৰ আবেদন, আৰু সেই চাকি গছিও ভগৱানৰ ওচৰত জাজ্জল্যমান হৈ জ্বলি জ্বলি কৈ থাকে যে হে প্ৰভু, আমুকে মোক জ্বলাই থৈ গৈছে, আমুকটো অভাৱৰ কাৰণে, তুমি পূৰণ কৰা, বুজিছে নাই? কিন্তু এনেকুৱা কৃতজ্ঞতাৰ বন্তি এগছি কোনোবাই জ্বলাই নে বাৰু ঈশ্বৰৰ ওচৰত? এগছিয়ে জ্বলাওক বাৰু আপোনালোকে, কৃতজ্ঞতা যে হে ভগৱান, তুমি যে মোক মানুহ কৰি দিলা, অন্য জীৱই তোমাক ভজিব নোৱাৰে, বাণীৰে তোমাক স্তুতি কৰিব নোৱাৰে, এইহেন সুবিধাকণ মোক তুমি কৰি দিলা প্ৰভু। এনে কি মই তোমাৰ কৃপাৰ পাত্ৰ হলো? এইখিনিৰ কাৰণেই তোমাৰ ওচৰত জন্মে জন্মে মই যদি তোমাৰ চৰণ সেৱা কৰো প্ৰভু, তথাপি মই তোমাৰ ঋণৰ পৰা মুক্ত হব নোৱাৰিম। গতিকে কি নকৰিম এই অভাজনে, তোমাৰ দুখানি চৰণতে কৃতজ্ঞতাৰ এগছি প্ৰদীপ জ্বলালো প্ৰভু। এই মূঢ়মতিক তুমি কৃপা কৰা, তোমাৰ চৰণতে ঠাই দিয়া। চঞ্চল মন বাৰে বাৰে যেনি তেনি গতি কৰে, বুজিছেনে? গোস্বামী তুলসীদাসে লিখিছে এই তেওঁৰ মানে সংস্কৃত ভজনত, আমি চবে জানো, তাত বৰ ধুনীয়া, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খালদল গঞ্জনম শ্রীরামচন্দ্র কৃপালু ভজ মন হরণ ভব ভয় দারুণম। মম, শেষৰ বাক্য, মম হৃদয় কঞ্জ নিবাস কুৰু, সংস্কৃত, মোৰ হৃদয় পদ্মত তুমি আহি নিবাস কৰা প্ৰভু। কিমান ধুনীয়া আবেদন, হে ভগৱান, মোৰ হৃদয় পদুম ফুলত আহি তুমি বহাহি, তুমি এইখিনি কৃপা কৰা। আৰু আমাৰ মাধৱ পুৰুষে কি বুলি কৈছে? হৰি পদ পংকজ পঞ্জৰ মই তামহুৰ ভূৰাজংকা হুই। গোস্বামী তুলসীদাসে কলে যে মোৰ হৃদয় পদ্মত আহি তুমি বহা ভগৱান, আৰু মাধৱ পুৰুষে কলে যে হে প্ৰভু, তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোৰ মন হংস তাতে বন্দী কৰি ৰাখা, তুমি যি ক'তো যাতে যাব নোৱাৰে, কাৰণ ই ইমান চঞ্চল, যেনি তেনি দৌৰ মাৰে, বুজিছে নহয়? এক ছেকেণ্ডতে 7 মহলীয়া বিল্ডিং বনাই একদম কোনটো ঘৰত তেওঁ শুব আৰামত ভাবি শেষ, বেছি দেৰি নালাগিল, হয়নে? বিষয় সুখত ইন্দ্ৰিয় ইমান উত্ৰাৱল হৈ থাকে যে কিবা এটা পৰিৱেশ দেখাৰ লগে লগে, কিবা এটা দৃশ্য দেখাৰ লগে লগে মন আৰু তাতেই সমাহিত হৈ গ'ল। কি মজা। বোলে প্ৰভু পাঠলে নাযায় নেকি? বোলে আজিহে চাগে নহব, মোৰ এঠাইলে বেলেগতহে নিমন্ত্ৰণ, কাৰণ তাতে ঈশ্বৰৰ কৃপাত ভোগ ভোগতি গোটেইখিনি আছে, তেওঁৰ মনে সেইফালে টানিছে বেছিকে। এইফালে ভাগৱতলৈ গৈ কি হব, নিৰামিষ দালি ভাতকেইটা খাই, গতিকে তালৈ গৈতো একো লাভ নাই নহয়, বুজিছে নাই? গতিকে ভাগৱতটো আৰু ধৰকচোন, বোলে শুনিয়ে থাকো দিয়কচোন, শুনিম দিয়ক, যাওক আপোনালোকে যাওকচোন, মই অকমান এইফালেহে আজি যাওঁ, কাৰণ মনে সেইফালে টানিছে, ইন্দ্ৰিয়ৰ আসক্তি সেইফালে আছে। কিন্তু যেতিয়া ইন্দ্ৰিয়ৰ আসক্তি, মাধৱ পুৰুষে সেইকাৰণে কৈছে যে হে প্ৰভু, মোৰ মনটো তোমাৰ চৰণ পদ পংকজত বন্দী হৈ থাকক, ই যাতে ক'তো যাব নোৱাৰে, কাৰণ ই যেন তেন দৌৰি ফুৰে। কিন্তু এই মন যদি তোমাৰ চৰণত স্থিতি হৈ নাথাকে প্ৰভু, তেতিয়াহ'লে মোৰ অৱস্থা কি হৈ যাব, মোৰ গতি কি হব? কে পুছত, মোকতো কোনেও নোসোধে, আৰু গতি সাধন তুমিয়ে কৰিব লাগিব, কাৰণ তুমি অগতিৰ গতি, পাপ নাশন তুমিয়ে কৰিব লাগিব, কাৰণ তুমি পতিত পাৱন, তাৰ ব্যতিকেতো বেলেগে কৰিব নোৱাৰে।
জন্মান্তৰৰ মোৰ যিসমূহ পাপৰ বোজা মই মূৰত লৈ আছো প্ৰভু, এইসমূহৰ পৰা তুমি মোক একমাত্ৰ উদ্ধাৰ কৰিব লাগিব, তাৰ বাহিৰে সেইটো কোনেও কৰিব নোৱাৰে। গতিকে মহাপুৰুষ মাধৱদেৱৰ এই যিটো অনুভূতি, এই অনুভৱটো আমি বিলাকে কিমানজনে বাৰু অনুভৱ কৰিব পাৰোঁ? নামঘোষাটো আমি পঢ়িয়ে থাকো, কীৰ্তনটো পঢ়িয়ে থাকো, ভাগৱতটো শুনিয়ে থাকো। সেইকাৰণে প্ৰভু অকল আপুনি কি শুনিছে ডাঙৰ কথা নহয়, কিন্তু আপুনি কি অনুভৱ কৰিছে সেইটোহে ডাঙৰ কথা। ইয়াত সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে যে এইসকলে কৌটি কৌটি কল্প সংসাৰত পৰি পৰি এওঁলোকৰ কোনো ধৰণৰ মুক্তি নহয়, কিন্তু যিজন ভাগ্যৱন্ত, এইবাৰ আকৌ ভাগ্যৱন্তসকলৰ কথা কৈছে ব্ৰহ্মাই, আপোনালোকৰ দৰে যিসকল ভাগ্যৱন্ত, সেই ভাগ্যৱন্তসকলে ভগৱানক বৰ আদৰেৰে ভজনা কৰে, অপ্ৰয়াসে তেওঁলোকে ভগৱানৰ প্ৰতি কৃতাৰ্থ হৈ যায়, কৃতজ্ঞ হয় যে হে প্ৰভু ধন্য, তোমাৰ চৰণত মোৰ কৌটি কৌটি কৃতজ্ঞতাৰ সেৱা যে তুমি মোক মানুহ কৰিলে। কাৰণ বিষয়ৰ সুখ সমস্ত জনিত পায়, হৰি পদ সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। গতিকে তেনেকুৱা এটা জন্ম মোক দিলা, মই কৃতাৰ্থ হলো। সাধু সংগত তোমাৰ, সেইসকল ব্যক্তিয়ে সাধু সংগত তোমাৰ চৰণকে আশ্ৰয় কৰি কৰ্ণ ভৰি তোমাৰ চৰিত্ৰ গুণ কথা তেওঁলোকে শ্ৰৱণ কৰে। আজি আপোনালোকে আমি ইমান দূৰৰ পৰা বাট কৰিব আহিছো, কৃষ্ণ কথা কোৱাৰ হাবিয়া, আৰু আপোনাক হ'ব আহি কৃষ্ণ কথা শুনিবৰ কাৰণে ইয়াত বহিছেহি। প্ৰভু পৃথিৱীত যি ভগৱানৰ যি কাৰ্য, ভগৱন্ত পুৰুষে যি ধৰণে জগতখন চলাবৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰে, সেই ইচ্ছাৰ মূল বিষয়বস্তুটোৱে হ'ল মানুহ। মানুহক তেওঁৰ নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে তেওঁ মানুহ সৃষ্টি কৰিছিল। আৰু সেইকাৰণে ঈশ্বৰৰ ভাবে যে মোৰ যিখিনি গুণাৱলী, বা মোৰ যিখিনি গুণ বা মোৰ যিবোৰ লীলা, সেইবোৰ যদি মানুহেই যদি বৰ্ণন নকৰে, তেতিয়াহ'লে আৰু কোনে কৰিব? ইতৰ প্ৰাণীটো নকৰে। আজি বোলে এটা বনৰীয়া হাতী বোলে সিদ্ধান্ত যদি লয় যে ইন্দ্ৰেশ্বৰ গগৈ ঘৰলৈ গৈ ময়ো পাঠ শুনো, আহি যদি ওলাই উপস্থিত হয়, এতিয়া কি অৱস্থা হ'ব? এতিয়া তাক বহিবলৈ নে আসন দিয়ে তাক আপুনি, নে আপোনালোকে আসন এৰি পলাই? এতিয়া কি হ'ব কথাটো? গুণা মই এটা যদি আহি বোলে আপোনালোকেহে শুনিব পাৰে নেকি? মোৰো শুনাৰ আহি যদি আহি হুকাৰিবলৈ লয়, কি অৱস্থা হ'ব? দূৰতে বিদুৰ কৰা হ'ব। কুকুৰ এটা বহিব খুজিলেও বহিব দিয়া নাযায়। কিন্তু ইয়াতে যি পৰ্যায়ৰ মানুহ নাহক কিয়, পদূলিৰ পৰা আদৰি সাদৰি আনি আহক প্ৰভু কথা, মই কৃষ্ণ কথা শুনিবলৈ আহিছো। এই বাপৰে, আপুনি মোক মতা নাই কিন্তু মই আহিলো, আৰে বাপৰে। সেইজন ব্যক্তিৰ প্ৰতি গৃহস্থই আৰু দুবাৰ সেৱা কৰিব, প্ৰভু আপুনি মোক ধন্য কৰিলে, আপুনি যে নমতাকে আহিলে, মই কি বুলি আপোনাক কৃতজ্ঞ। আহক আহক, এইটো সুবিধা একমাত্ৰ মানুহৰ আছে। বাৰু যি নহওক, এনেহেন এটা জীৱন প্ৰাপ্তিৰ পিছত ভগৱানৰ প্ৰতি কৃতজ্ঞ হৈ তেওঁলোকে কি কৰে, কৰ্ণভৰি কৃষ্ণ কথা শুনে, আৰু তেওঁলোকৰ ভিতৰত থকা যিটো সপ্ৰেম ভকতি, বিতুপন ভকতি, সেইটোক তেওঁলোকে জাগ্ৰত কৰে। আৰু তাৰ পিছত কি কৰে, দৃঢ় হৈ যায় মন, আৰু সেই সুদৃঢ় মনেৰে ৰাতুল চৰণত তেওঁলোকে আশ্ৰয় লয়। এইটো ব্ৰহ্মাই কৈছে, এইখিনি কথা ভগৱানক স্তুতি কৰি কৈছে যে প্ৰভু এইটো অৱস্থা। গতিকে দৃঢ় কৰি ধৰে সি ৰাতুল চৰণ, দৃঢ় ভাৱেৰে ৰাতুল চৰণ তেওঁলোকে ধৰে। হে ভগৱান, তোমাৰ চৰণত আশ্ৰিত হৈ যিসকল জীৱই মনুষ্য জীৱনক সাৰ্থক কৰিলে, তেওঁ আৰু পুনঃ কেতিয়াও কোনো জননীৰ জঠৰত তেওঁ স্থিতি হবলগীয়া নাই। এই অৱস্থাটোকে ভাগৱতত নিবৃত্তি মাৰ্গ বুলি কৈছে। নিগম মাৰ্গ, মাৰ্গ দুটা আছেতো, এটা আগম, এটা নিগম। গতিকে নিগম শাস্ত্ৰসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখনে হ'ল ভাগৱত। সকলো নিগম কল্পতৰু, ভাগৱত শাস্ত্ৰহে এই নিগম মাৰ্গক শ্ৰেষ্ঠত্ব দেখুৱাইছে। কেনেকে এজন ব্যক্তি আগম মাৰ্গ পৰিত্যাগ কৰি নিগম মাৰ্গলৈ তেওঁ গুচি যাব। কাৰণ আগম মাৰ্গ হলে তেওঁ পুনঃ পুনঃ আয়াজাত কৰি থাকিব। নিগম মাৰ্গত তেওঁ এবাৰ গৈ ভগৱানৰ লগত বিলীন হোৱাৰ পিছত তেওঁ আৰু ইহ জগতলৈ আহিব নোৱাৰে। প্ৰভুসকল, আমাৰ হাতত কোনো হিচাপো নাই আকৌ এতিয়ালৈকে যে কোন ব্যক্তিয়ে
কিমানবাৰ তেওঁ ক'ত গৈ আগমে পালে নে নিগমে পালে নাজানো। আমাৰ পৰা যিসকল চলি গ'ল ইতিমধ্যে, যাক আমি ডাঙৰ ভকত বুলি ভাবো, এনেকুৱা ডাঙৰ ভকত বিলাক বা তেওঁলোকে বৈকুণ্ঠতে আছে নে স্বৰ্গতে আছে নে নৰকতে আছে, আমাৰ হাতত হিচাপ নাই। কিন্তু শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে কাৰণে ভাগৱতৰ বচনক সাৰ উদ্ধাৰ কৰি মান্যতা দি আমি বিলাকে সন্তুষ্টি লভিছো যে প্ৰভু ভাগৱতে দেখুৱাই দিয়া সোণখিৰিয়া পথেৰে হৰিভক্তি ৰাজ মাৰ্গেৰে যিসকল ব্যক্তি গমন কৰিছে তেওঁলোকে নিশ্চিত ৰূপে তোমাৰ ওচৰলৈকে গৈছে। তেওঁলোকে আকৌ পুনঃ নিকাৰ ভুঞ্জিবলৈ এইখন জগতলৈ আৰু তেওঁলোকৰ আহিবলগীয়া নাই। এইটো আমি বিশ্বাসেৰে, পৰম বিশ্বাসেৰে আমি মানি লওঁ। আৰু ব্ৰহ্মাদেৱে সেই একেখিনি কথাকে কৈছে। অ তেবে তা সম্বাৰ হৃদি কৰি পৰিহাৰ যাইবে নপাৰা প্ৰভু পুহিলো খাৰ। ভকতৰ সংগত থাকি ভগন্ত পুৰুষৰ নিৰ্গুণময় গুণনামক যিসকল ব্যক্তিয়ে একান্ত চিত্তে শ্ৰৱণ কৰি কৰ্ণভৰি হৃদয়ত তাক স্থান দিলে, তাৰ পিছত দৃঢ়ভাৱে ভগৱানৰ আতুল চৰণ যিসকল ব্যক্তিয়ে ধাৰণ কৰিলে, এইসকলৰ বোলে হৃদয় এৰি ভগৱান আকৌ বোলে কলৈকো যাব নোৱাৰে। এইটো আকৌ ব্ৰহ্মাই সিদ্ধান্ত দিছে দেই, আমাৰ নিচিনা নৰ্মনিছে দিয়া নাই। আমাৰনো কোন কোটা সিদ্ধান্ত দিবলৈ আমি। স্বয়ং ব্ৰহ্মাদেৱে কৈছে যে প্ৰভু মই জানো তুমি এইসকলৰ হৃদয় এৰি কেতিয়াও যাব নোৱাৰা। গোপীসকলৰ হৃদয় এৰি তুমি কেৱল শৰীৰটোহে মথুৰালে তোমাৰ লৈ গ'ল হেৰিয়ে ৰথত তুলি কি অক্ৰূৰে, আৰু তোমাৰ মন প্ৰাণ সকলো ব্ৰজৰ গোপীবিলাকৰ তাতে থৈ গুচি গলা। ভক্তৰ প্ৰতি ভগৱানৰ ইমান স্নেহ, ইমান প্ৰীতি, যিটো আমি ভগৱানৰ প্ৰতি যিমান স্নেহ হওঁ প্ৰীতি হওঁ তাতকে বহু গুণ অধিক ভকতৰ প্ৰতি ভগৱানৰ স্নেহ। ধেনু যেন মতে বৎস কপালয়, তুমি সেই মতে ভকত কপালা। হে প্ৰভু, তোমাৰ নিচিনা ভক্ত বৎসল আৰু কোন হব পাৰে? তোমাৰ নিচিনা শৰণাগত বৎসল আৰু কোন হব পাৰে? তোমাৰ নিচিনা কৃপা সিন্ধু দয়া সিন্ধু কোন হব পাৰে প্ৰভু? মোৰ ভাগ্য যে মই তোমাক ভজিবলৈ পাইছো, মোৰ ভাগ্য যে মই তোমাৰ অভয় চৰণত নিজক আশ্ৰিত কৰিব পাৰিছো। নাজানো কেনেকে পাৰিছো নোৱাৰিছো, কিন্তু মই মনেৰে বাঞ্ছা কৰিছো যে প্ৰভু তোমাৰ আতুল চৰণ মোক স্থান দি ৰাখা। তোমাৰ চৰণৰ একবিন্দু ৰেণু মাত্ৰ মোৰ শিৰত অভিষেক হওক, মোৰ জীৱন ধন্য হৈ যাব। ব্ৰহ্মাদেৱে কৈছে যে হে প্ৰভু, তুমি এনেকুৱা তোমাৰ চৰিত্ৰ যে তুমি এইভাৱে তোমাৰ চৰণত আশ্ৰিত লোৱা সকলক এৰি তুমি কেতিয়াও কলৈকো যাব নোৱাৰা। ৰাম যাৱে সৰ্বভয় হৰে, ঔ তাবে সে দেহ গেহ ভাৰ্য পুত্ৰ যত, এসম্বাত শোক মোহ থাকে না নামত। ৰাম যাৱে সৰ্বভয় হৰ, তোমাৰ চৰণে শৰণ নলয় নৰে কায়বা মনে। যেতিয়ালৈকে কায় বাক্য মনে তোমাৰ দুখানি অভয় চৰণত লোকে শৰণ নলয়, তেতিয়ালৈকে তেওঁলোকৰ পুত্ৰ পৰিবাৰ বিষয় এইবিলাকৰ প্ৰতি মৰণ, এইবিলাকৰ প্ৰতি চূড়ান্ত ভয়ে তেওঁলোকক খেদি ফুৰিব। কেৱল ভয় আৰু ভয়, বিশেষকে মৃত্যু ভয়ে তেওঁলোকক খেদি ফুৰিব। ভক্তসকলৰনো ক'ত মৃত্যু ভয় আছে? অ প্ৰভু হ'ব, মাৰি নিলেও নিবা, যিদিনাখন নিলে তোমাৰ ওচৰলৈহে নিবা, একো কথা নাই। কিনো আছে আৰু বিষয় ভুগি আছো, হ'ব কথা নাই। পুত্ৰ সন্তান প্ৰভুসকল, মহাপুৰুষে বাৰে বাৰে শাস্ত্ৰত লিখিছে এইবোৰ পুত্ৰ পৰিবাৰ অসাৰ। অবস্তু বুলি কৈছে, কিন্তু যদিও শাস্ত্ৰৰ অবস্তু বুলি ক'লে, অসাৰ বুলি ক'লে, আমি বিলাকে নিজৰ আইগৰাকীক অবস্তু বুলি এৰিব পাৰিছো জানো?
নিজৰ পুত্ৰ কন্যাক বাৰু অবস্তু বুলি এৰিছো নেকি? ভাগৱত পাঠৰ পৰা যাওঁতেও প্ৰসাদৰ টোপোলাটো অকমান ল'ৰাটোলে বেছিকে নিব পাৰিলে ভাল আছিল বুলি ইয়াত বহি থাকোতে সেইটো চিন্তাটো আহিল। যাওঁতে দোকানৰ চিপছৰ পেকেট এটা ছোৱালীজনী লৈয়ে যাওঁ নেকি বুলি পেলাই ভাৱনা হয়। আমি বাদ দিব পাৰিছো জানো? নোৱাৰো। তেতিয়াহ'লে মহাপুৰুষৰ বাক্যটোক আমি মনা নাই নেকি বাৰু? যিদিনাখনে মই গম পালো এইবিলাকতো পুত্ৰ ভাৰ্য সকলো অসাৰ, গৈ পেলাই আইগৰাকীৰ ফালে চোৱাই নাই, বোলে তোমাৰ ফালে নাচাওঁ আৰু তুমি অসাৰ আৰু সম্বন্ধ নাই দেই, আনিলো আৰু শহুৰৰ জীয়েক তুমি এতিয়া থাকা ঘৰত, এইটো হ'ল কথা। এইটোতো কৰা নাই, কোনেও পাইছে জানো কৰিবলৈ? হে এনেকুৱা কৰিব গ'লে আপোনাৰে দিগদাৰ আছে, কেইদিন লগন খাটিব লাগে ঠিক নাই। গতিকে সেইবোৰ কথা বেলেগ। তেতিয়াহ'লে অসাৰ কেনেকে হ'ব? প্ৰভু সাৰ আৰু অসাৰটো মহাপুৰুষে কিয় ক'লে? আপুনি চাওক, এতিয়া কৰ্দম ঋষিক ব্ৰহ্মাদেৱে ক'লে তুমি বিয়া পতা। মোৰ দেউতাই মোক বিয়া পতাবলৈ ক'লেতো মই 7 জাপ মাৰিবা, দেউতাই আজ্ঞা দিলে যেতিয়া হ'ল আৰু লেঠা নাই, এজনী লৈ আহো আৰু ক'ৰবাৰ পৰা, হয়তো। কিন্তু কৰ্দমে এইটো নকৰিলে। ব্ৰহ্মাদেৱে ক'লে যে তুমি বিয়া পাতিব লাগে, এতিয়া সংসাৰ কৰিব লাগে, পুত্ৰ পৰিবাৰ বঢ়াব লাগে, এইবুলি ক'লে। আৰু তেওঁ লগে লগে ঈশ্বৰৰ ধ্যানত নিমগ্ন হৈ গ'ল। লাগে বিয়া পাতিব, কিন্তু তেওঁ আৰম্ভ কৰিলে সাধনা। কত বছৰ সাধনা কৰিলে, ভগৱান আহি সাক্ষাৎ দেখা দিলে। কি হ'ল? বোলে হে প্ৰভু, মোৰ পিতৃয়ে মোক সংসাৰ পাতিবলৈ আজ্ঞা কৰিছে, কিন্তু মোৰ এটা কথাই তোমাৰ পৰা জানিবলৈ মন আছে। মই যদি পিতৃৰ আজ্ঞা পালন কৰি সংসাৰ ক্ষেত্ৰত ভৰি দিওঁ, তেতিয়াহ'লে এই যে পত্নী পুত্ৰ এইবিলাকৰ মায়াত পৰি তোমাক যদি মই ভজিবলৈ পাহৰো, কি হ'ব? সেইকাৰণে মই তোমাক বিচাৰিছো, এতিয়া কোৱা মই কি কৰিম? তুমি ভগৱানে একো চিন্তা কৰিব নালাগে। তোমাৰ নিচিনা সাধকসকলৰ যাতে সাধনা, মোৰ প্ৰতি থকা ভক্তিৰ সাধনা যাতে চিৰদিন অটুট থাকে, তাৰ কাৰণে মই সাধকসকলৰ কাৰণে একো সাধিকাও মই নিৰ্ণয় কৰি ৰাখো। জখ চাইছো খিনি প্ৰভুজনে একদম জেগাত দিলে। মই ক'লে লেঠা লাগিব বুলি মই আইসকলৰ ভয়তে কোৱা নাই। প্ৰভুৱে ক'লে যেতিয়া বয়োজ্যেষ্ঠ মানুহ কৈছে, আইসকল সেইফালৰ পৰাহে আহিছে বাক্যত, আমি কোৱা নাই। আমাৰতো আইসকলৰ প্ৰতি সদায় মানে কৃষ্ণ চাই ৰুক্মিণী, গতিকে ভকত চাইহে ভকতনী, হয়নে? গতিকে তেওঁ যদি ভকত হ'ল, সঁচাকে এজন আপোনাৰ পুত্ৰক যদি আপুনি ভকত সাজিব পাৰিছে, মোৰ বোৱাৰীজনী বা কেনেকুৱা আহে দেহি, মোৰ ঘৰখন এতিয়া কি হ'ব, এইবোৰ ভাবিবই নালাগে। আপোনাৰ পুত্ৰক আপুনি একান্ত ভক্ত নিৰ্মাণ কৰক, ভগৱানে আপোনাৰ পুত্ৰৰ কাৰণে এগৰাকী ভকতনী নিৰ্মাণ কৰি ৰাখে, যাতে আপোনাৰ ঘৰত ভক্তি প্ৰদীপ গুচি সৰ্বদানী সুন্দৰকে জ্বলি থাকে, গুৰু গৃহভাগ যাতে সুন্দৰকে পালন হৈ থাকে, ভকত বান্ধৱ ঘৰলৈ আহিলে যাতে বোৱাৰী গৰাকী আঠে বেঠে গৈ আদৰে সাদৰে আনি বহুৱাব পাৰে, ঘোষা এজনা গাই যাতে ভকতৰ পদধূলি শিৰত তুলি ল'ব পাৰে, পিতৃ মাতৃ নহলেও যাতে দেউতা নাই আয়ো নাই, আহক তথাপিও প্ৰভু বহক, এগিলাচ পানী যাচি সেৱাভাগ যাতে জনাব পাৰে, ইয়াতকে আৰু কি লাগে? এইখিনি পাবলৈ হলে কিন্তু আপুনি বোৱাৰী গৰাকী নিৰ্বাচন কৰি ফুৰাৰ দৰকাৰ নাই। প্ৰথমে যোগ্য কৰি তুলিব লাগিব আপোনাৰ পুত্ৰ। আপোনাৰ পুত্ৰ অধাচাৰী, আপোনাৰ পুত্ৰ নিয়ম নাই, সংযম নাই, শৰণ নাই, ভজন নাই, আৰু আপুনি এগৰাকী সাধিকা বিচাৰি ফুৰিছে, ভগৱানে কিয় দিব? কাৰোবাৰ ঘৰত সাধিকা ছোৱালী আছে প্ৰস্তুত হৈ, ভগৱানে তেওঁক কোনোবা সাধকৰ কাৰণে নিৰ্ণয় কৰি ৰাখিছে, আপুনি বিচাৰি ফুৰিলে কেনেকে হ'ব? এইটো কথা বহুত ডাঙৰ কথা। ভাল ছোৱালী এজনী চাবচোন। চাব সেইটোৱে কথা। সেইটো কথা মই কোনটো কথা কৈছো, যে ৰুক্মবীৰে সিদ্ধান্ত ললে যে ৰুক্মিণীক শিশুপাললৈ দিব। ভীষ্মক ৰজাৰ মনত অশান্তি যদিও পুত্ৰ অসুৰ, যিহেতু পুত্ৰৰ কথা মানিবই লাগিব, নহলে বিষম পৰিস্থিতিৰ সৃষ্টি হব। ভাগৱতত বৰ্ণন কৰিছে দশম স্কন্ধ খুব সুন্দৰকে। কিন্তু ৰুক্মিণী দৃঢ়,
বেদনিধিৰ মুখতে ঈশ্বৰৰ গুণ শ্ৰৱণ কৰিলে সিদ্ধান্ত ললে যে মই এইজন পুৰুষকে মই স্বামী বৰণ কৰিম। তেওঁৰ যিটো আবেদন সেই আবেদন স্বীকাৰ কৰি ভগৱানে আহি তেওঁক যথাসময়ত লৈ গুচি গল। শিশুপাল সাজি কাচি বৰ যাত্ৰী কৰি আহি একেবাৰে হুলস্থুল থাকিলে। কি হল? পাত্ৰী য'ত যাব লাগে তলৈকে গুচি গল। সেইকাৰণে সেই প্ৰভুসকল তাৰমানে কথালৈকে কৰ্দম ঋষিয়ে যেতিয়া ভগৱানক কলে যে তেতিয়াহ'লে প্ৰভু তুমি সংসাৰ কৰিব লাগিব, তোমাৰ কাৰণে শতৰূপা আৰু স্বয়ম্ভু মনুৰ কন্যা দেৱহূতিক তোমাৰ কাৰণে নিৰ্ণয় কৰা হৈছে, ইতিমধ্যে আহি তোমাৰ আশ্ৰমত ৰৈ আছে, তুমি যোৱা তেওঁক বিবাহ কৰাগে আৰু 9 গৰাকী কন্যা সন্তানৰ পিতৃ হোৱাগে। আৰে ভগৱান, এইটো আকৌ কি? প্ৰভুসকল এক বৃক্ষ 10 পুত্ৰ সম, কিন্তু এক কন্যা 100 পুত্ৰ সম। অত্যন্ত সৌভাগ্যশালী ব্যক্তিৰ ঘৰতহে কন্যা সন্তানৰ জন্ম হয়। পিতৃ অত্যন্ত সৌভাগ্যশালী হ'ব লাগিব যাৰ ঔৰসত কন্যা সন্তানৰ জন্ম হয়। বহুত ডাঙৰ। এজন পিতৃক জগতৰ ওচৰত ত্যাগী পুৰুষ হিচাপে স্বীকৃতি দিয়ে তেওঁৰ ছোৱালীয়ে। যিদিনাখন এজন পিতৃয়ে বুকুত শিল থৈ সমাজ বিদ্যমানে এজন পুৰুষৰ বিষ্ণুস্বৰূপ বৰক সাদৰি আনি নিজৰ ঔৰসজাত কন্যাক পানী গ্ৰহণ কৰাই দি পেলাই যেতিয়া কয় যে মই কন্যা সম্প্ৰদান কৰিলো, ছোৱালীক যেতিয়া হাতযোৰ কৰি কব, হে আই লক্ষ্মী, তোমাক উপজা দিনৰ পৰা মই পালন পোষণ কৰোঁতে মোৰ যদি কৰবাত কিবা দুঃসাধু হৈছে তুমি মৰিখন নকৰিবা। হে প্ৰভু, এজন পিতৃয়ে কিমান বুকুত শিল থৈ এষাৰ বাণী কয়, সেইটো ছোৱালী বিয়া দিয়া পিতৃৰ বাহিৰে কোনেও অনুভৱ কৰিব নোৱাৰে। তাৰ বাণীয়ে নাই, তাৰ ভাষাই নাই, প্ৰকাশৰ কোনো ভাষাই নাই। আৰু সেই বাক্যষাৰ শুনিবৰ সময়ত ছোৱালীৰ মনত কেনেকুৱা ধান বানে সেইটো ছোৱালীয়ে জানে আৰু বেলেগে বুজি নাপায় যে দেউতাই মোক তাৰমানে দিলে আৰু বিদায়। যিজন পিতৃয়ে মোক তুলি তালি ডাঙৰ কৰিছিল, যাৰ বুকুৰ উমত মই শুই থাকি ডাঙৰ হলো, সেই পিতৃয়ে চিৰদিনৰ কাৰণে মোক বিদায় দিলে। সেইকাৰণে ভাগৱত শাস্ত্ৰত মই কালিও ব্যাখ্যা কৰিছো, মোৰ ভাগৱতত দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীৰ ক্ষেত্ৰত। দুহিতা, কৰ্দমৰ 9 গৰাকী জীয়েকক দুহিতা বুলি কৈছে শাস্ত্ৰত। দুহিতা মানে কি? দুটা কুলৰ যিজনে হিত সাধন কৰিব পাৰে, সেইকাৰণে সেই ছোৱালীক দুহিতা বোলে। পিতৃকুলৰো হিত সাধন কৰিব তেওঁ, আৰু স্বামী কুলৰো হিত সাধন কৰিব পাৰে। এই দুটা কুলৰ হিত সাধন কৰিব পৰা ছোৱালীক দুহিতা বোলে। যদি নোৱাৰে কৰিব তেতিয়াহ'লে তেওঁ দুহিতা নহয়, ছোৱালী আৰু তেওঁ দুহিতা হ'ব নোৱাৰে। কৰ্দমক কৈছে যে হে প্ৰভু, তোমাৰ আজ্ঞা শিৰোধাৰ্য কৰিলো, 9 গৰাকী কন্যাৰ মই পিতৃ হ'ম বাৰু, কিন্তু মই এগৰাকী পুত্ৰ সন্তানৰো পিতৃ হ'ব খোজো, যদি তুমি কৃপা কৰা। নিশ্চয়, কিন্তু সেই সন্তান গৰাকী তোমাৰ নিচিনা ৰূপৱান, তোমাৰ নিচিনা গুণৱান, তোমাৰ নিচিনা শক্তিবান, সৰ্বতো প্ৰকাৰে তোমাৰ নিচিনা হ'ব লাগিব। তুমি তথাস্তু, আশীৰ্বাদ কৰিলে। এতিয়া দ্বিতীয় আৰু আছে কোন ভগৱানত? তেওঁৱে অদ্বিতীয় পৃথিৱীত, তেওঁৰ নিচিনা গুণৱান, ৰূপৱান, শক্তিবান কোন আছে? মনে মনে সিদ্ধান্ত ললে ময়ে যাব লাগিল। এতিয়া বাক্যতে বন্দী হৈ গল। সেইকাৰণে কৰ্দমৰ ঔৰসত ভগৱান স্থিতি গ্ৰহণ কৰিলে, কপিল স্বৰূপে ভগৱান জন্ম হ'ল। এজন সাধক পুৰুষে, প্ৰভুসকল, মই এই কথাটোকে কবলৈ গৈছিলো যে এগৰাকী সাধক পুৰুষে ইচ্ছা কৰিলে নিজৰ ঔৰসত ঈশ্বৰকো স্থিতি কৰাই ল'ব পাৰে, য'ত নেকি তেওঁৰ সন্তান তেনেকুৱা মহাপুৰুষৰ। সেইকাৰণে আপুনি চাব, আজি গাৰ্গী, অৰুন্ধতী, কি কয় আপোনাৰ অৰুন্ধতী, অনুসূয়া, কৃতি, এইসকল কৰ্দমৰ জীয়ৰী আছিল। আৰু মৰিচি, অত্ৰিৰ নিচিনা প্ৰসিদ্ধ ঋষিসকলকে তেওঁ বিবাহ দিছে। অৰ্থাৎ অত্ৰিৰ মানে অনুসূয়াৰ কথাই মই কলো, অৰুন্ধতীৰ কথাই কলো আমি। কৰ্দম ঋষিৰ যিসকল জীয়াৰী, সেইসকলৰ নাম উচ্চাৰণ কৰিলেই সতী সাধ্বী নাৰীবিলাকৰ জীৱন ধন্য হৈ যায়, ইমান শক্তিশালী। কেনেকুৱা জীয়ৰী জন্ম দিছে, আৰু পুত্ৰৰ কথাটো কবলেই নাই। আৰু শেষত পুত্ৰ কপিলৰ চৰণত সেৱা জনাই পিতৃ কৰ্দমে কৈছে যে হে মোৰ পুত্ৰ, তুমিতো স্বয়ং ঈশ্বৰ মোৰ গৃহত আহি উপস্থিত হলা, গতিকে মই তোমাৰ পৰা এতিয়া আজ্ঞা বিচাৰিছো যে মই ল'ৰা ছোৱালী জন্ম দিলো,
ছোৱালীক মোৰ দুহিতাক মই বিবাহ দিলো আৰু মই তোমাৰ পৰা এতিয়া আজ্ঞা বিচাৰিছো এই সংসাৰৰ সকলো মায়ামোহৰ পৰা মুক্ত হৈ মই এতিয়া সন্ন্যাস লৈ গুচি যাম যদি তুমি কৃপা কৰা। তেতিয়া কপিলে কৈছে যে হে পিতৃ মোকেই যিজনে জন্ম দিব পাৰিলে তেওঁ ঘৰত এনেই বহি থাকিলেও তেওঁ মুক্ত হবই, মই তেওঁ মুক্ত কৰাম, একো কৰিব নালাগে, তেওঁ বহি থাকিলেই হ'ল। তথাপিও তুমি যদি জগতৰ কল্যাণৰ কাৰণে সাধনা কৰিব খুজিছা তেতিয়াহ'লে তুমি যোৱা। গুচি গৈছে। আৰু মই মাতৃকো জগতৰ পৰম শ্ৰেষ্ঠ ভক্তিৰ জ্ঞান প্ৰদান কৰি মোৰ মাতৃকো মই মুক্ত কৰাম, তুমি চিন্তাই কৰিব নালাগে। যদি এনেকুৱা পুত্ৰ সন্তান এনেকুৱা কন্যা সন্তান যদি আপোনাৰ জন্ম হয় তেতিয়াহ'লে সেইবিলাক অসাৰ নহয়, ধন্য হ'ল আপোনাৰ জীৱন। কিন্তু আপোনাৰ পুত্ৰ কন্যাৰ স্বভাৱ চৰিত্ৰ আৰু কৰ্মৰাজিত যদি মানুহে আপোনাক ৰাস্তাৰে গলেই গালি পাৰে তেতিয়াহ'লে ভাগৱতৰ সেই বাণীটো তেতিয়া আপোনাৰ তাতে খাটিব আৰু পুত্ৰ পৰিবাৰ অসাৰ তেতিয়াহে খাটিব, তেতিয়াহে সেইটো প্ৰয়োজন, তেতিয়া অসাৰ হৈ যাব। তেতিয়া কি বুলি কব, মনত আপোনাৰ মনত এনেকুৱা ভাৱনা আহিব যে হে ভগৱান তাতকে যদি মই সন্তান নিসন্তান হৈ থাকিলোহেঁতেন তাও ভাল আছিল। এইবোৰ মিছা মিছি এইবোৰ অসাৰ সন্তান জন্ম দি মোৰ জীৱনে ধ্বংস হৈ বৰবাদ হৈ। এই বাক্যষাৰ যাতে আপোনাৰ মুখলৈ নাহে, এনেকুৱা সংস্কাৰী সন্তান জন্ম দিব লাগে, তাৰ কাৰণে যি কৰিব লাগে, সন্তান যাতে জগতৰ কল্যাণৰ কাৰণে কৰ্মৰত হয়, কন্যা সন্তান যদি জগতৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হয়, তেতিয়া মানুহে আপোনাক কব যে ইয়াক কোন পিতৃ মাতৃ জন্ম দিছিলে এনেকুৱা সন্তান, ধন্য তেওঁলোক, আমি তেওঁলোকক ইয়াৰ পৰাই সেৱা জনাইছো।